हेलो फ्रेंड्स, आज आम बनाम माछर टेঙা। गरम पड़े न, गरम माछर टेঙा खा लगे, अलग गातो ভাল লাগিব। और मोर ओसर आछे आज रौ माछ एक सेकेंड धुनियाके फ्राई कर थई दिसो। और ये रौ माछर आज आम बनाम टेঙা आंजा। ठीक है, टेঙা आंजार कारण बर विशेष बेलेग बस्तु नालागे, एकदम सिम्पल बस्तु। जेनेके मैं प्रथमते लैसो पियाज और पाँचफोरन, जीरा, जीरा गुड़ी, इपिने आछे शुकान जलकिया, तारपिছত लैसो थेकेरा, थेकेराखिनि मैं তিয়াই थई दिसो धुनियाके। और लैसो 3टा पका बिलाही। या आलू 4टा आलू मैं बइल कर লৈছো काटि धुनियाকৈ। प्रथमते दिम मैं अलप मिठातेल, याते 100 ग्राम मान तेल আছে। और तेल गरम होৱাৰ লগে লগে ইয়াত মই প্ৰথমতে দিম শুকান জলকীয়া কেইটা, পাঁচফোৰণ, তাৰপিছত এদিন গোটা জিৰাখিনি আৰু পিঁয়াজখিনি। जीरा गुड़ीखिनि पिছত दिम। इतना धुनियाके लৰাই दिम अलपमान। पियाजखिनि धुनिया रঙচুৱা হৈছে। ইয়াত এতিয়া মই দি দিম আলুখিনি। বইল কৰি থোৱা আলু। আলুবোৰ এনেকৈ কাটি কাটি সৰু সৰু কৰি দিলে অলপমান গলে আৰু খাবলৈ ভাল লাগে। আৰু যিটো জোল হ'ব, জোলটো অলপমান ডাঠ হ'ব। জোলটো ডাঠ হ'বৰ কাৰণে আটা বা পিঠাগুড়ি এনেকুৱা দি দিয়ে, একো দৰকাৰ নাই। আলুখিনি অলপমান ভাঙি দিলে হৈ যায়। আলুখিনিৰ লগত এতিয়া মই দিম বিলাহীখিনি, কাটি থোৱা 3টা বিলাহী। ইয়াতে মই দি দিম হালধি 1 চামুচ আৰু অলপমান নিমখ নিজৰ সোৱাদ অনুসৰি দিলে হ'ল। 2 চামুচ আৰু অলপমান দিছোঁ, পিছত টেষ্ট কৰি চাম, যদি লাগে দিম। কি ধুনীয়া কালাৰ আহিছে। এইখিনি এতিয়া অলপমান ফ্ৰাই হ'বলৈ দিওঁ। এইখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে অলপমান। সুন্দৰ কালাৰ। এতিয়া মই তিয়াই থোৱা থেকেৰাখিনি দি দিম। और पानीखिनि যোনখিনি আছে সেইখিনি পেলাই নিদিব, এইখিনিও দি দিব। ভাল লাগিছেনে বাৰু কালাৰটো? কমেণ্টত ক'ব মাছৰ টেঙা খাই কোনে কোনে ভাল পায়।
সিজিবলৈ দিম। তাৰপিছত অলপ যেতিয়া থেকেৰাখিনি কোমল হ'ব আমি ইয়াতে আৰু পানী দি দিম। আমাৰ গ্ৰেভিটো ধুনীয়া হৈ গৈছে, কিন্তু এনেকুৱা হ'লে নহ'ব, যিহেতুকে আমি মাছ অলপমান বেছি লৈছোঁ, 1 কেজিৰ ওচৰা-ওচৰি মাছ আছে। তো সেইকাৰণে যাতে এতিয়া আমি, আৰু মই যিটো হিচাপ বনাই আছোঁ আচলতে এই 1 কেজিতকৈ অকণ বেছি থকা মাছ, সেইটো কাৰণে আমি সেইটো হিচাপ বনাই আছোঁ। ইয়াতে এতিয়া দিছোঁ পানী অলপমানকৈ, মই গৰম কৰি থৈছিলোঁ। প্ৰায় আপোনাৰ মোৰ এইটো 500 গ্ৰামৰ হয়, মানে আধা লিটাৰ। তো গোটেইখিনি দিছোঁ মই। ইয়াত দি দিম 2টা কেঁচা জলকীয়া ফালি দিছোঁ, জিৰা পাউডাৰখিনি, যদি দিব বিচাৰে দিব পাৰে, অলপমানকৈ জালুক নিদিলেও হয়, দিবও পাৰে। মই অকণমান এনেই দি দিছোঁ আৰু নামত। আৰু এইখিনি এতিয়া আমি ধুনীয়াকৈ উতলিবলৈ দিম। এইখিনি যেতিয়া অলপমান উতলিব, গোন্ধটো, টেঙাৰ গোন্ধ এতিয়াৰ পৰা আহি গৈছে, খুব ধুনীয়া গোন্ধ খাওঁ খাওঁ লাগিছে। টেঙা জোল বনায়েই, সকলোৱে নিজৰ ঘৰত বনায়েই, কিন্তু এতিয়া এনেকুৱা হৈছেগৈ বহুত মানে মডিফাই হৈ কিবা কিবি হৈ গৈছেগৈ, অৰিজিনেলিটিটো নাই। আৰু এইটো মই যিটো দেখাই আছোঁ, এইটো একেবাৰে চিম্পুলকৈ আমাৰ মাহঁতে বা আইতাহঁতে যিটো ঘৰত বনাইছিলে, আমাক খুৱাইছিলে, সেইটো বহুত পুৰণা ৰেচিপি, একদম চিম্পুল। গম পাইছেই, একোৱেই নাই দিয়া, চিম্পুল, একোৱেই নাই দিয়া। জালুকটো মই দিছোঁ, নিদিবও পাৰে, দৰকাৰেই নপৰে জালুক দিবৰ কাৰণে। তো এইখিনি এতিয়া অলপমান উতলিবলৈ দিওঁ। অলপমান উতলাৰ পিছতে আমি মাছখিনি দি দিম। মাছখিনি মই ফ্ৰাই কৰি থোৱা আছে ধুনীয়াকৈ। টেঙাৰ গোন্ধ মলমলাই গৈছে, বঢ়িয়া হৈছে, জোলখিনি ধুনীয়াকৈ উতলাইছে, দেখিছে ইমান ধুনীয়াকৈ উতলিছে। আৰু এতিয়া সময় হৈ গৈছে মাছখিনি দিব কাৰণে, দিছেনে? একদম পানী হোৱা নাই, ধুনীয়া এটা আছে। এতিয়া আমি ইয়াত গোটেই মাছখিনি লাহে লাহে দি দিম। মাছখিনি দি দিলোঁ, এতিয়া ধুনীয়াকৈ আমি লৰাই দিম অলপমান। টেঙা আঞ্জাত মাছখিনি দিয়াৰ পিছত বেছি লৰাব নালাগে, নহ'লে মাছবিলাক ভাঙি যায় কেতিয়াবা। জাষ্ট মাছখিনি দিব লাগে আৰু শেষৰ ফালে দিব লাগে, যাতে বেছি ভাঙি নাযায়। তো আমি ইয়াক অলপ সময় উতলিবলৈ দিম। অলপ উতলাৰ পিছত, খুব বেছি 2 মিনিট বা 3 মিনিট, তাৰপিছত আমাৰ টেঙা আঞ্জা হৈ গ'ল। মাছৰ টেঙা জোল, খাটি অসমীয়া। তো এয়া হৈ গৈছে আমাৰ মাছৰ টেঙা আঞ্জা। মাছবোৰো ভাঙি যোৱা নাই, চব ধুনীয়া একদম এপিচ এপিচ হৈ আছে, বুজিছেনে? এপিচ মাছো ভাঙি যোৱা নাই, ধুনীয়া হৈ আছে। তো আমি এতিয়া এইখিনি নমাই দিওঁ আৰু ভাতৰ লগত খাবলৈ ৰেডি। আপোনালোকে বনাই চাব, এনেকুৱা কেনেকুৱা হ'ব। শ্বেয়াৰ কৰিব, লাইক কৰিব ভাল পালে। থেংক ইউ।